Hi friends, my YouTube family. तो आज बनाब कल पचला तो कल पचला के बनाम ভিডিঅ'টো বনাই দেখাই দিম তো আপোনালোকে একেলগে যাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব তেতিয়াহ'লে কল পচলালৈকে যাওঁ তো মই দেউতাক আচলতে কেমেৰাটো থৈ গুচি গৈছিলোঁ এটা বস্তু লাগিছিল বাচন এটা লাগিছিলে বাচনটোৰ কাৰণে মই গুচি গৈছিলোঁ দেউতা বাচনটো লৈ আহিব দিছিলে দেউতাই ধুনীয়াকৈ কল পচলাটো কাটি আছিলে এটাই আছিলে আৰু ধুনীয়াকৈ কেমেৰা দেখি চাই লৈছে মই এতিয়াহে চালোঁ এডিট কৰা আগতে চালোঁ ধুনীয়াকৈ কেমেৰাটো চলি আছে দেখি চাইছে আৰু ধুনীয়াকৈ তাৰপিছত চাই আহিলে এতিয়া নিজৰ মনোযোগত কাটি আছে তাৰপিছতে মই কেমেৰাটো ল'লোঁ আৰু কেমেৰাটো ল'লোঁ মানে সেই বাচনটো ল'ব গৈছিলোঁ তো বাচনটো লৈ আহিব লাগে আৰু কিবা এটা কৰি আছোঁ বাচনটো আনিব গৈছিলোঁ আৰু বাচনটো দি দিলোঁ লগতে আৰু এতিয়া মই দেউতাক দেখাই দি আছোঁ দেউতাই কাটি আছে ধুনীয়াকৈ মই এইটো কাটিব নাজানো আৰু বনাবও নাজানো তো মই দেউতা আৰু মাক ক'লোঁ কি আজি তোমালোকে বনোৱা মই ভিডিঅ' বনাই ৰাখিম আৰু কেতিয়াবা মোবাইলত চাই পেলাই বনাব পাৰিম আৰু তো তাৰ কাৰণে মই তাক কাটিব ক'লোঁ তো দেউতা আছে ঠিক আছে কাটি ল'ম তো মই ঠিকে আছে মই ভিডিঅ' বনাই লওঁ সেনেকৈ কৈছোঁ তো ভিডিঅ' বনালোঁ তো ধুনীয়াকৈ এটা কাটি দি আছে এটা কাটিলে ভালো লাগে অলপ চলপ ভিডিঅ' বনাব পাৰোঁ সদায়নো মই নিজে কেমেৰা ধৰি পেলাই নিজে বস্তু বনাই থাকোঁ তো আজি ভাবিলোঁ দেউতা আৰু মাক দিওঁ বনাবলৈ তো দেউতাৰ কাৰণে মই ভিডিঅ'টো বনাই দিম কিন্তু কেমেৰা লৈ ভিডিঅ' বনোৱা হালতটো ইমানেই বেয়া হৈছে কি এখনত যদি কেমেৰা লৈছোঁ লৈ পেলাই মোৰ হাতখন ইমানেই অভাৰ বিষাইছে থাকিব নোৱাৰা নিচিনা মানে হাতখন বিষাইছে একেবাৰে তাৰপিছত এখন হাতত এইফালে নেক্সটখন হাতখন লওঁ সেইখনো বিষাই বাপৰে বাপ তথাপিও কিবা কৰি হ'লেও মই ভিডিঅ'টো শেষলৈকে বনাইছোঁ এতিয়া দেউতাই কাটি আছে পচলাটো কাটি আছে তো কাটিব দিছোঁ সোনকালে কাটি ল'ব দিছিলোঁ সোনকালে কাটি ল'লে কাটি আছে কাটা হ'বই আৰু এতিয়া মায়ে যিটো মাতিল যিহেতু মায়ে কিবাকিবি দিব আহিছিলে দিব আহোঁতে সেনেকৈ থাকিল তো মা আহিছে মায়ে কিবাকিবি কৈ আছিল তাৰপিছত মই আৰু কৈ থাকোঁতে মই আৰু মাৰ কথাখিনি ইয়াতে দিয়া নাই কিয় কিবাকিবি বেলেগ ঘৰুৱা কথা কৈ আছিলোঁ আৰু প্ৰথমতে চিধাই গুচি গ'ল ঘৰুৱা কথা কৈ তো বিচনাত বহি পেলাই তাৰপিছত বিচনাত বহি কিবাকিবি কৈছিল কাৰণে মই মিউট কৰি দিছোঁ মুখেদি মই কৈ থকা নাই এতিয়া মাহীৰ লগত কথা পাতি আছোঁ ফোনত তাৰ শব্দ আপোনালোকে পাই থাকিব তো দেউতাৰ কল পচলা কাটা হৈ গ'ল এতিয়া দেউতাই অৰ্ডাৰ দি আছে তো মই ভাষণ দি আহিলোঁ আৰু এতিয়া মায়ে ধুই দি আছে দেউতাই মানে বনাব ধোৱাৰ আগতে অকণমান ভিজাই থৈ দিছে নিমখ দিব ক'লা সেইটো উঠিবৰ কাৰণে এটা ক'লা হেৰি আছে তাতে সেই ক'লা নিমখ দিলে ক'লাটো মানে উঠি আহে তাৰপিছত উঠি অহাৰ পিছতে ধুনীয়াকৈ অলপ টাইম ঢাকন দি ৰাখে আৰু মায়ে সোৱাদ অনুসৰি নিমখখিনি গোটেইখিনি দি দিছে মই মাক সুধিয়ে মানে সুধিছিলোঁ তেতিয়া মায়ে কৈছে কি সোৱাদ মতে দি দিছোঁ আৰু পিছত আৰু ভাজাৰ সময়ত নিমখ দিব নালাগে কৈছিল মায়ে নিমখ দিছে নিমখ দি থৈ দিছে এতিয়া নিমখ দি পেলাই ধুনীয়াকৈ সানিছে যেন কালাৰটো উঠি যায় তাৰ পৰা কলেৰৰ যোনটো ক'লা হেৰি আছে সেইটো যেন উঠি যায় সোনকালে তো সেইকাৰণে সানি থৈ দিছে তাৰপিছত এতিয়া আৰু অলপমান পানী দিছে পানী দি যিখিনি লাগিছিল সেইখিনি পানী দি এতিয়া থৈ দিছে থৈ দিয়াৰ পিছত এতিয়া মানে আমাৰ দেউতাৰো এন্ট্ৰি হ'ব চাবচোন আপোনাৰ তো দেউতাই কাটিব আহিছিল পিঁয়াজ হাঁহি উঠা মানে মায়ে কিবাকিবি কৈ আছিল তেতিয়া মোৰ হাঁহি উঠি আছিল আৰু লগত দেউতাক কিবা কৈ আছিল দেউতাৰ হাঁহি উঠি আছিল তো মাত ধোৱা হৈ গ'ল এতিয়া মা কাঁহীখনত লৈ আছে ধুই তো এইখিনি অলপ ক'লা আছে তথাপিও কি কৰিম গোটেই ক'লাখিনিতো নাযায় পানীখিনি ক'লা হৈ গৈছে নিমখ দিয়াৰ কাৰণে তাৰপিছত সিফালে ইমান কথা চলি আছে মই যে এডিট কৰি আছোঁ মই নিজে নাজানো কি কৈ আছোঁ কি নকৈছোঁ ভগৱান তাৰপিছত এতিয়া ধুনীয়াকৈ মায়ে ধুই দি আছে
আৰু মই কেমেৰাটো যিমান পাৰোঁ ওপৰত থ'বৰ কাৰণে চেষ্টা কৰিছোঁ, কাৰণ মই হাতখন বিষাই আছে আৰু এখন বিষতে মই ভিডিঅ' বনাইছোঁ। আৰু মাক মই কৈ আছোঁ কি বেচিনটোতচোন তোমাতকৈ চেকাতকৈচোন বেছিকৈ বেচিনটোতে পৰি আছে, হাতখিনি যিমানখিনি হৈ আছে। মায়ে কৈ আছে কি পৰিছে বহিতে কি কৰোঁ। তাৰপিছত মা ধোৱা হৈ গৈছিলে, এতিয়া আৰু হালধি আৰু অকণমান চাগে নিমখ দিব, তেতিয়া ধোৱাৰ সময়তে নিমখ দিছিলে, তো ধোৱাৰ সময়ত দিছিলে, তো নিমখটো হেৰি কৰিব লাগে, নিমখেদি যে ক'লা বস্তুটো ওলাই আহে। এতিয়া তাৰপিছত আৰু নিমখ দিছে, ধোৱা হৈ গৈছে, তাত ধোৱা হৈ যোৱাৰ পিছত আৰু নিমখ দিছে, নিমখ দিয়াৰ পিছত এইবাৰ সোৱাদো নোৱাৰি নিমখ দিছে, কাৰণ বেছিও নহয় কমো নহয়। আৰু দেউতাই বনাব, তো দেউতাই বনোৱা সময়ত মানে নিমখ হালধি দিব নালগা হয়। দেউতাই বনালে এটা বস্তু কাম কৰে কি নিমখটো বেছিকৈ দি দিয়ে, এবাৰ নিমখ দিব নালাগে, তো মায়ে সোৱাদ অনুসাৰে হালধিও দি দিছে। আৰু লগতে আৰু এটা বস্তু দিছে, সেই বস্তুটো হ'ল ঘৰৰে খাৰ হয়, খাৰ মায়ে ঘৰতে বনাইছিলে, তাৰপিছত ঘৰৰে খাৰ আছে, খাৰখিনি মায়ে তাতে দি দিছিলে, এতিয়া সানি দিছে অলপমান, নিমখ হালধি দিছে যিহেতু অলপ সানি দিছে, যেন ভালকৈ সানাৰ পিছত যে ভালকৈ হয়, গোটেইখিনি মিল খাই সেইকাৰণে সানি দিছে। তো ধুনীয়াকৈ সানি দিয়াৰ পিছত এতিয়া মই আপোনালোকৰ লগত কথা কৈ আছোঁ, এটা এডিট কৰি আছোঁ, মোক মহে এটা এটাকৈ কামুৰি আছে। দেউতাৰ এণ্ট্ৰিটো মাজে মাজে হৈয়ে থাকে, দেউতাৰ এণ্ট্ৰি কৰি মই কিছুমান ভিডিঅ' মাজতে সোমাব নোৱাৰোঁ, ইমান দেৰি এণ্ট্ৰি কৰে বাপৰে বাপ। ইফালে তাৰপিছত এতিয়া বস্তুটো আনি আছে মায়ে, তাকো খাৰৰ। আৰু এই মায়ে যে কাপোৰখন লৈছে, এইখন মোৰ চুৰ্ণি হয়, চুৰ্ণিখন মোৰ মানে কলেজৰ চুৰ্ণি হয়, তো কলেজৰ চুৰ্ণিখন লৈ পেলাই বৰ আজাদি মানে কৰি আছে আৰু ধুনীয়াকৈ বনাই আছে। তো এয়া হ'ল খাৰ মায়ে জোখত দিয়ে, বেছি খাৰ নিদিয়ে, তো যিখিনি পাৰে সেইখিনি জোখত দিছে। তো অলপ সোৱাদ অনুসাৰে খাৰ চাৰ দি দিছে, যিমানখিনি খাৰ লাগে সেইখিনি খাৰ দি দিছে। আৰু এতিয়া দিব আৰু একো নিদিয়ে, গোটেইখিনি মিক্স কৰি এতিয়া ঢাকনখন দিয়ে থৈছে। এতিয়া দেউতাই বনাবহে বাকী আছে আৰু মই তেনেকৈ মুচি চুচি ল'লে। এতিয়া দেউতাই পিঁয়াজ কাটিলে, জ্বলা কাটিলে, কিন্তু জ্বলা খোৱাৰ সময়ত জ্বলা নাপালোঁৱেই, ভাগ্যত মস্ত বেয়া, তো জ্বলা নাপালোঁ, জ্বলা নহ'লোঁ। তো এতিয়া জুইটো লগাই পেলাই ধুনীয়াকৈ কেৰাহীটো বহাই দিব, আৰু কেৰাহী বহাই দিয়াৰ পিছত আৰু বাকীখিনি পিঁয়াজ আদি গোটেইখিনি দি দিব আৰু এইটো মই দেউতাইও এইটো বনাব জানে, মায়েও বনাব জানে। তো এদিন মায়ে বনাব, সেইটো মই ভিডিঅ' নবনাওঁ, কিয় আজি মই এইটো ভিডিঅ' বনাই দেখালোৱে। আৰু সেইদিনাখন এই অলপ আগৰ দিনাখন এই কলখাৰটো মই খাইছোঁ, খাওঁতে মই খোৱাৰ সময়ত পৰৱৰ্তী মই ভিডিঅ' বনাব পাৰিলোঁ হয়। তাৰপিছত মায়ে কৈছে অলপমান আনি থৈছোঁ, সেইখিনিৰে ভিডিঅ' বনাই দিবা। তাৰপিছত মই কৈছোঁ ঠিক আছে, মই সেইখিনি অলপ যোনখিনি আছে কাটিবা, সেইদিনাখন মোক ক'বা, মই সেইদিনাখন ভিডিঅ' বনাম। সেইদিনাখনতো বনোৱা নহ'লে, মই খাই বহুত সোৱাদ পালোঁ, সেইদিনা মায়ে বনাইছিলে। মায়ে বনাওঁতে বহুত সোৱাদ লাগে, কিন্তু দেউতাই বনাওঁতে আজি সোৱাদ লগা নাছিল, কিন্তু তথাপিও খাই বহুত ভাল লাগিছিল আৰু বহুত ভাল, দেহাৰ কাৰণে ভাল। আৰু দেউতাই পিঁয়াজ দিলে, মই দিয়া বুলি কৈছোঁ, দেউতাই পিঁয়াজ দিলে, ধুনীয়াকৈ কলপচলাটো এনেকৈ দিব। এতিয়া পিঁয়াজ ধুনীয়াকৈ লাৰি দিছে অলপমান, তাৰপিছত কৰিব এতিয়া কলপচলাখিনি দি দিব। এতিয়া হোৱাৰ পিছতে আজি ৰেচিপিটো আমাৰ দেউতাই বনাইছে, আৰু দেউতাৰ ৰেচিপি হয় যেতিয়া মই সেইটো বনাইছে, তাৰপিছত মই দেখাইছোঁ, সেইখিনিয়ে মোৰ কাম আছিলে। আৰু চবেই জানে আৰু কি মই ভিডিঅ' বনাওঁ বুলি, আৰু সেইকাৰণে বনাইছোঁ। আৰু মই ফটোৱামি মই হাতেৰে কৰি আছিলোঁ, সেইটোতো হয়েই, মোৰ ফটোৱামি হয়। তো মই এতিয়া দেউতাই দি আছে, কলপচলাখিনি দি আছে ধুনীয়াকৈ। দেউতাৰ ৰেচিপি দেউতাই বনাই, সেইটো মাৰ ৰেচিপি আছিলে অৱশ্যে, কিন্তু মায়ে বেলেগ এদিন বনাম বুলি কৈছে, তো দেউতাই বনাম বুলি ক'লে, দেউতাক বনাব দিছে। তো দেউতাই বনাইছে, এতিয়া চুপকৈ বনাই আছে। আৰু এতিয়া ধুনীয়াকৈ বনোৱা হোৱাৰ পিছতে ধুনীয়াকৈ বনাই আছে। এতিয়া দেউতাই কিমান মজাকৈ বনাইছে, ইমান মনোযোগী বনাইছে কি ইফাল সিফাল নাচায় আৰু বনাব লাগে। মই সোনকালে বনাব লাগে, আৰু মই ইয়াৰ পৰা ওলাই যাব লাগে, আৰু সোনকালে ঘৰৰ পৰা ওলাই যাব লাগে।
বনাইছে এতিয়া। আৰু যদি বেকগ্ৰাউণ্ডৰ পৰা আৱাজ শুনি আছে তেতিয়াহ'লে মোৰ ঘৰত মানুহ আছে, তো মানুহ আৱাজ শুনিবই আপোনালোকে। সেইটো মনে মনে থাকিব দিলেও মনে মনে থাকে, আৰু ইফালে মনে মনে থাকিব নিদিলেও মনে মনে নাথাকে, মনে মনে থাকিব দিলেও মনে মনে নাথাকে, আৰু মনে মনে যদি ক'ব যাওঁ তেতিয়াও গালি খাই মৰিম। তো কোৱা নোকোৱা একে কথা। তো আমাৰ দেউতাই এতিয়া পানী দিলে অকণমান, সেইখন মানে তাতে খাৰ দি আছিলতো, তো খাৰখিনি মানে পানী দি পেলাই তাতে দি দিলে। এতিয়া ধুনীয়াকৈ লাৰিছে, লাৰা হোৱাৰ পিছত এতিয়া ধুনীয়াকৈ কৰচতো লাগিছিল, ধুনীয়াকৈ কৰচখনৰো বস্তুখিনি দি দিছে। বাহ দেউতা বাহ, কি মজা কাম কৰিছে আপুনি আজি। আধা আধি কাম মায়ে কৰি থৈ গুচি গৈছে, নিমখ হালধি দিয়া কামখিনি। এতিয়া ঢাকন দিলে, তাৰপিছত অলপ টাইম অকণমান বাহিৰত গৈছিলে, তাৰপিছত আৰু ঢাকনখন খুলি চালে হৈছেনে নাই চাইছে। তাৰপিছত পানী দিব মোক সুধি আছিলে, ক'ৰ পানী দিম, গৰম পানী দিম নে ঠাণ্ডা পানী দিম। মই কৈ আছিলোঁ কি গৰম পানী দিয়া, গৰম পানী ওচৰতে আছিলে, সেইটো টেকেলিটোৰ ওচৰত তাতে গৰম পানী আছিলে। দেউতাই কৈছে নাই নাই এইটো নিদিওঁ, ঠাণ্ডা পানী দিওঁ। তাৰপিছত মই কৈছোঁ যি কৰা আৰু ঠাণ্ডা পানী দিয়া বা গৰম পানী দিয়া দিয়া আকৌ সোনকালে দিয়া আৰু তেতিয়াহ'লে খাব পাৰিলে হ'ল আৰু। এতিয়া লাৰি আছে, সিজি আছে নে নাই লাৰিছে। তাৰপিছত একেবাৰে নেদেখা মানুহ নিচিনা ওচৰলৈকেও গৈছে, একেবাৰে সেইফালে চাইছে আৰু মুখত তামোল সোমাই আছে, তামোল চুবাই চুবাই একেবাৰে নাকে লাৰি আছে আৰু মুখত তামোলৰ ছাৰ, আমাৰ তামোল খোৱা ছাৰ এইজন মোৰ ফাফু হয়, ফাফু মোৰ ছাৰ, মানে ফাফু মানে বহুত মজাকৈ খানা বনায় কিন্তু আমাৰ ফাফু আৰু তেল বেছিকৈ খায়। এতিয়া তামোল খাই আছে দেখোন, তেল নহ'লে নচলেই, মানে তেল বেছি চলিব। মই বনালে মই তেল কমকৈ দিওঁ কাৰণে মোক গালি পেলাই, ইমান কমকৈ দিয়ক, কেৰাহীত তেল নপৰেই চোন। এতিয়া পানী চানী দিলে অলপ সিজিব, আৰু পানী দিব বোলে, তাৰপিছত আৰু পানী দিলে। তো পানী দিয়াৰ পিছত এতিয়া ঢাকনখন দি দিব, ঢাকনখন দি মানে ধুনীয়াকৈ সিজোৱালৈকে অলপ ঢাকনখন দিব, সিজিব দিব। এতিয়া লাৰি দি আছে আৰু ধুনীয়াকৈ অকণমানকৈ লাৰি দি আছে আৰু চুবাইও আছে, তামোল চুবাই লাৰি আছে বোলে। মই ক'ৰবাত কিবা লাগি আছে চাই লৈ পেলাই ঢাকনখন দি দিছে। তো হৈ গৈছে, তো এইখিনি হৈ গৈছে। তাৰপিছত এতিয়া লাৰিব আহিছে অলপ পিছত, পানীখিনি শুহিছে নে নাই চাইছে, পানীখিনি শুহা নাই তেতিয়ালৈকে, পানী ইমান দিছে শুহিব সোনকালে জানো। তাৰপিছত আৰু লাৰি দিছে অকণমান শুহিবৰ কাৰণে, তো ভালকৈ সিজিছে নাই এতিয়া লাৰি সেনেকৈ সানি চাইছে আৰু। তাৰপিছতে আৰু ঢাকন দিব, ঢাকন দিয়াৰ পিছত তাৰপিছত সিজাৰ পিছতে হৈ যাব। মই আৰু ভিডিঅ' কৰা মানুহ, ভিডিঅ' বনাই আছোঁ আৰু কি কৰিম আৰু, মোৰ হাত চাত বিষাই গৈছে ভিডিঅ' বনোৱাতে। তো এইফালে দেউতাই লাৰি দি আছে, মই ওচৰৰ পৰা দেখাইছোঁ, এইবাৰ জুম কৰা নাই, মই ডাইৰেক্ট মাৰি দেখাই দি আছোঁ সিজিছে নাই। দেউতাই চাই আছিলে, তাৰপিছত মই দেউতাৰ ওচৰত যাই কেমেৰাটো দি দিছোঁ, দি পেলাই চাই আছোঁ। সিজা নাছিলে সেইখিনি টাইমলৈকে, অলপমান সিজা নাছিলে। তাৰপিছত দেউতা আৰু অলপমান ঢাকনখন দি দিলে, দিয়া হোৱাৰ পিছতে তাৰপিছত মই এডিট কৰি থকাৰ মতে দেউতা আহি যায় মানে। তো এতিয়া সিজি গৈছিল আৰু তলত লগো হৈছিল, সেইকাৰণে তলত ওপৰৰ নামাৰিছিল, মাইক গালি পাৰি আছিলে, মই মিউট কৰি দিলে গালিখিনি শুনিলে হয় আপোনালোকে। তো হৈ গৈছিল বনোৱা। তো এতিয়া দেউতা লাৰি দি পেলাই মানে 7টা বাচনত কাঢ়িব, মানে গোটেই চব্জিখিনি মানে কি কলপচলাখিনি কাঢ়িব। তো বাচনটোত কাঢ়ি লৈছে, বাচনটোত কাঢ়ি লৈ আছে ধুনীয়াকৈ কাঢ়ি ল'লে। কাঢ়ি লোৱাৰ পিছত আজিলৈ এইখিনি ভিডিঅ' আছিলে, এইটো দেউতাৰ ৰেচিপি হয়, অৱশ্যে এইটো মাৰ ৰেচিপি হয়, কিন্তু দেউতাই বনাই ভাল পায়। তো এইখিনি মোৰ ভিডিঅ' আছিলে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰিব। মই থাম্বনেইল পৰ্যন্ত বনালোঁ, এতিয়া মই দিম থাম্বনেইলখন তাতে দি দিম, আৰু ভিডিঅ'টো চাব আৰু ভিউজ মই বঢ়াই দিব। ইমানে হাঁহি উঠিছিলে দেউতাৰ মাজতে, মই কিবা কৈ দিলে হাঁহি উঠি আছে দেউতা। তো ধুনীয়াকৈ হাঁহি ফূৰ্তিটো কৰি থাকে আৰু কামবোৰ এনেকৈয়ে কৰি থাকে আমাৰ ঘৰত, হাঁহি ফূৰ্তি খুটুক খাটাক লাগি থকা সেনেকৈ মাজতে আমাৰ কাম চাম হৈ যায়, খুটুক খাটাককৈ লাগি কামবোৰ হৈ যায়। তো আজিলৈ বাই বাই।